Hello everyone, Pallavita also another নতুন ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলে স্নেক্সৰ ৰেচিপি এটা লৈ আহিছো। আহকচোন কি দৰে বনাইছো চাওঁগে। আজি মই আপোনালোকলৈ বাদামৰ পকৰাৰ ৰেচিপিটো লৈ আহিছো। ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰিছো বাদাম এবাটি, বেসন আধা বাটি, পানী, নিমখ আন্দাজমতে, জিৰা গুড়ি 1 টিস্পুন, জালুকৰ গুড়ি হাফ টিস্পুন, জলকীয়া গুড়ি 1/4 টিস্পুন, গৰম মছলা 1 টিস্পুন, বেকিং পাউডাৰ, বেকিং সোডা, কুকিং অইল। এতিয়া মই এটা ডাঙৰ বাটিত আটাইখিনি বেসন লৈ আন্দাজমতে নিমখ আৰু বেকিং পাউডাৰ 1/4 টিস্পুন আৰু তাৰ আধা বেকিং সোডা দি অলপ পানী দি বেসনখিনি ভালদৰে গুলি লওঁ। ইয়াৰ বাবে প্ৰয়োজনীয় বেসনৰ মিশ্ৰণটো অলপ পাতলকৈ ৰাখিব লাগিব। বেছি ডাঠ হ'লে ভাজোতে অসুবিধা হ'ব। লগতে মই ইয়াত 1 টেবুল স্পুন ভিনেগাৰো দি দিছিলোঁ। এইখিনি অৱশ্যে আপোনালোকক দেখুওৱা নহ'লে। মোৰ বেসনখিনি গুলি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত আটাইখিনি বাদাম মিলাই দিছোঁ। বাদামখিনি আগতীয়াকৈ এখন তিতা কাপোৰে মুচি ল'ব বা যদি সময় থাকে বাদামখিনি ধুই এটা টান ৰ'দত ভালদৰে পানীখিনি শুকুৱাই ল'ব। বাদামখিনি যাতে বেয়া নহয় সেইটোও মন কৰিব, কাৰণ বাদামখিনি বেয়া হ'লে ৰেচিপিটো বেয়া হৈ যাব। এনেদৰে এতিয়া আটাইখিনি বাদাম আৰু বেসন মিক্স কৰি মই এইখিনি সানি লৈছোঁ। এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে ৰেষ্ট ল'ব দিম। বাদামখিনিয়ে ৰেষ্ট লৈ মানে এতিয়া মই আটাইখিনি শুকান মছলা আৰু অকণমান নিমখ লৈ মই এই মিশ্ৰণটো ৰেডি কৰি লওঁ। নিমখ এই মিশ্ৰণটোত বেছিকৈ দি নিদিব, কাৰণ আমি বেসনতো নিমখৰ ব্যৱহাৰ কৰিছোঁ। মোৰ এই মছলাৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। এতিয়া আমি পকৰীখিনি ভাজি লওঁ বোলো। গেছত মই কেৰাহী এখন গৰম হ'বলৈ দিছিলোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে এতিয়া মই ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত অলপকৈ বাদামখিনি দি লৰাই থাকি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। মই গেছৰ ফ্লেমটো মিডিয়াম টু হাইৰ মাজত ৰাখিছোঁ। এনেদৰে 6-7 মিনিটমান লৰোৱাৰ পিছত বাদামখিনি ৰঙচুৱা হৈ পৰিছে। মোৰ এই বাদামখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি লৈ বাকীখিনি বাদামো এনেদৰে ভাজি লওঁ। আটাইখিনি বাদাম ভাজি লোৱা হৈ গ'ল। এতিয়া এই বাদামখিনি গৰম হৈ থাকোঁতে ইয়াত মই মছলাখিনি সানি দিওঁ। গৰমে গৰমে মছলাখিনি নাসানিলে মছলাখিনি বাদামত লাগি নাযাব। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত এটা শুকান চফা বটলত ভৰাই থ'লে বহুদিনলৈ এইখিনি ভালে থাকিব। এয়া মোৰ বাদাম পকৰা ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে ঘৰত বনাব আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।